পৰিৱেশ দিৱস পাতি বৃক্ষৰোপণ কৰা দেশত আজি প্ৰকৃতিক ভক্ষণ। নিমাখিত বন্যপ্ৰাণীৰ বাসভূমিত ক'লা হীৰাৰ সন্ধানত জীৱশ্ৰেষ্ঠ মানৱৰ দংশন। কোনে কাক বচাব? দিহিং পাটকাইৰ আৰ্তনাদে ডিব্ৰু চৈখোৱাক জানো নিৰাপত্তা দিব পাৰিব? একবিংশ শতিকাৰ কোনখন আদালতত ন্যায় বিচাৰ চলিব? কোনে কাক ফাঁচী কাঠত ওলোমাব? নিৰ্দিষ্ট দিনত প্ৰকৃতি সংৰক্ষণৰ নামত বহু মেল মিটিং পতা হ'ব। ডিঙিত ফুলাম গামোচা লৈ বহুজনে বহু কথা কোৱা হ'ব। এচামে গঢ়িব, এচামে ভাঙিব। তথাপি জীয়াই থাকিবলৈ প্ৰকৃতিক লাগিবই। প্ৰকৃতিয়ে সহে, প্ৰকৃতিয়ে বুজে। সেউজ পৃথিৱীৰ কিমান আশা আকাংক্ষা পুৰি পেলোৱা হয় আমাৰ আত্মস্বাৰ্থৰ বাবে। হয়তো আমি বুজিও নুবুজো। পাৰা যদি জীৱনকালত অন্তত এজোপা গছৰ দায়িত্ব লোৱা, মৃত্যুৰ পিছতো 10জনে তোমাৰ ছাঁত জিৰাব পাৰিব।